অনুগ্ৰহ কৰি ভিডিঅ'টো চোৱাৰ আগত হেডফোন নামৰ কণ্ডমডাল ইউজ কৰি ল'ব। ডেকা ল'ৰাবোৰ জীয়ৰী ছোৱালীতকৈ বোৱাৰী মানুহৰ প্ৰতি কিয় বেছি আকৰ্ষিত হয়? এজনী জীয়ৰী ছোৱালীতকৈ এজনী বোৱাৰী মহিলাৰ বিয়া পতাৰ পিছত দেহৰ আকৃতি বেলেগ হৈ পৰে। টিকা আৰু গাখীৰ কেইটা ডাঙৰ, লোভ লগা হয়। সেইবাবে ডেকা ল'ৰাবোৰ বোৱাৰীৰ প্ৰতি বেছি আকৰ্ষিত হয়। বোৱাৰীবোৰে বিয়া পতাৰ পিছত বেছিকৈ কিয় ডেকা ল'ৰাবোৰৰ লগতহে চুদিব বিচাৰে? ডেকা ল'ৰা কণীটো বিয়া পতা মানুহতকৈ বেছি টাইট আৰু টাইট কণীয়ে চুদিলে বেছি সুখ পায়। সেইবাবে বোৱাৰীবোৰে ডেকা ল'ৰাৰ লগত চুদিবলৈ বেছিকৈ বিচাৰে। এজনী জীয়ৰী ছোৱালীয়ে এটা ৰাতিত কমেও কিমান বাৰ চুদিব পাৰে আপুনি জানেনে? এজনী জীয়ৰী ছোৱালীয়ে এটা ৰাতিত কমেও 3 পৰা 4 বাৰ বিন্দাছ চুদিব পাৰে। পুৰুষৰ মালপানী খালে মহিলা প্ৰেগনেণ্ট হৈ যায় নেকি? পুৰুষৰ মালপানী খালে মহিলা প্ৰেগনেণ্ট কেতিয়াও নহয়, বেমাৰ হোৱাহে চান্স থাকে। কম বয়সীয়া ছোৱালীৰ লগত চুদি কিয় বেছি ভাল লাগে? কম বয়সীয়া ছোৱালীবোৰৰ যৌন উত্তেজনা বেছি থাকে আৰু সিহঁতৰ গিদাখনৰ ফুটাটো সৰু হৈ থাকে, ফলত সিহঁতৰ লগত চুদি বেছি ভাল লাগে। গৰ্ভৱতী অৱস্থাত যদি চুদিবলৈ মন যায় তেতিয়া ক'ত চুদে মহিলাগৰাকীয়ে? হগা পকত চুদে নহলে গিদাখন হাতেৰে লাহে লাহে চুই পানী উলিয়াই দিয়ে। 21 পৰা 27 বছৰীয়া ল'ৰাই কিয় বেছিকৈ বোৱাৰী মানুহৰ প্ৰেমত পৰে? গাভৰু ছোৱালীতকৈ বোৱাৰী মহিলাক পতাব সহজ আৰু সোনকালে চুদিবলৈ গিদা মেলি দিয়ে। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি আপোনালোকলৈ ভিডিঅ'বোৰ আগবঢ়াই দিওঁ। ভইচ দিবলৈ মই সদায় হাবিলৈ যাব লগা হয়। প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। প্লিজ প্লিজ প্লিজ।